Hello guys, welcome back to my channel Jutinath and it's me Juti. So পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ আৰু আফটাৰ এ লং টাইম মই ভিডিঅ' বনাই আছোঁ কাৰণ ভিডিঅ' এডিটিং কৰিব সময় পোৱা নাছিলোঁ আৰু আজিৰ ভিডিঅ'টো হ'ল পহিলা বহাগ আজি প্ৰথম বহাগৰ 1 তাৰিখ সো আজি মই ক'ত যাওঁ কি কৰোঁ সকলো দেখুৱাম আপোনালোকক আৰু তাৰ লগতে সকলোকে ৰঙালী বিহুৰ আন্তৰিক সেৱাভৰা শুভেচ্ছা থাকিল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাব পাৰে মই জেতুকা লগাইছিলোঁ যোৱাকালি ৰাতি আৰু জেতুকাটো এনেদৰে কালাৰ হৈছিলে আৰু বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সো মই সকলোকে লগ পাই গৈছোঁ আৰু এতিয়া আমি গৈ আছোঁ লোকেশ্যনলৈ আৰু আজি ফাৰ্ষ্ট বহাগৰ দিনা পতাকা উত্তোলনৰ টাইমত আমাৰ সমবেত সংগীত আছে মোৰ দুটা জেগাত আছে প্ৰথমটো হ'ল ৱাৰ্ডৰ বিহুত আৰু ছেকেণ্ডটো হ'ল চেণ্ট্ৰেল বিহুত আমাৰ তো প্ৰথমে মই ইয়াতে গান গাই তাৰ পিছত তাতে যাম তো ইয়াৰ সময়টো অলপমান আগুৱাই দিছে আৰু তাৰ সময়টো অলপ পিছুৱাই দিছে তাৰ বাবে প্ৰথমে ইয়াত গাই তাৰ পিছত মই তালৈকে যাম আপোনালোকক মই লোকেশ্যনটো দেখাই দি আছোঁ আপোনালোকে চাই থাকক আৰু এয়া আমাৰ ডেক'ৰেশ্যন কৰিছে ডেক'ৰেশ্যন তেনেকুৱা একো নহয় পতাকা দি ভিতৰত ফালে এতিয়া বাকী আছে বাকীখিনি ডেক'ৰেশ্যন কৰিবলৈ আৰু এয়া আমাৰ ৱাৰ্ডৰ যোনটো বিহু চলি তাৰ পেণ্ডেলো বাকী আছে আধা আধি আৰু এয়া আপোনালোকে চাব পাৰে মানুহ ইমানটা অহা নাই এতিয়ালৈকে সো এয়া আমাৰ পতাকা উত্তোলন হৈ গ'ল আৰু গানো ষ্টাৰ্ট হৈ গৈছে আপোনালোকে চাব পাৰে সকলোৱে গান গাইছে সকলোৱে গায় কিন্তু প্ৰেক্টিচৰ কেইটা এক্সট্ৰা থাকে আৰু যদি কোনোবাই গাব বিচাৰে গাব পাৰে আৰু বৰে বিহু চবে গাব পাৰে সো ইয়াৰ সমবেত সংগীত শেষ কৰি এতিয়া মই নেক্সট লোকেশ্যন আমাৰ ছেকেণ্ড লোকেশ্যনত গৈ আছোঁ আৰু আপোনালোকে মোৰ লগত বলক আৰু আপোনালোকে চাব কেনেদৰে আয়োজন কৰিছে আমাৰ নেক্সট লোকেশ্যন আৰু এয়া হ'ল আমাৰ ৰঙালী বিহুৰ মঞ্চ আৰু আপোনালোকে দেখিব পাৰিছে এইবাৰ গছত ফুল ফলা নাই এইবাৰ গছত জাপি ফুলিছে আৰু এয়া ওপৰৰ পৰা ভিউটো কোৱা কি ক'বা কোৱা বিচাৰিলে বহুত ভোক লাগিছে ব'লা লাগিছে কোৱা একদম ভাল লাগিছে কাৰ চেণ্ডেল ছিঙিছিলে হেপী বিহু বিহু স্পেচিয়েল টাইপ দিয়া হৈছে যে চেণ্ডেলবোৰ ছিঙি গৈছে মোৰ চেণ্ডেলে ছিঙি গ'ল আমাৰ লগৰ কেইজনী তাতে বহিলে আৰু আমি তিনিজনী তাতে আমি তিনিজনী ইয়াতে বহিলোঁ আৰু জেগা নহ'ল ন আমি একেলগে বহিম বুলি ভাবিছিলোঁ বাট কি কৰিব পাৰিম আৰু এইক চাওক আৰু এইটো পানী খাইছে ৰিকিতা মই তাৰ নামটো এনি টাইম মিষ্টেক কৰোঁ আৰু ফাইনেলি আহি পালেহি আমাৰ দৈ চিৰা লাড়ু পিঠা
আৰু লাষ্ট গুড় বাকী আছে। এয়া আপোনালোকে চাব পাৰে গুড়ো আহি গৈছে। চ' আমি লঘু আহাৰ গ্ৰহণ কৰাৰ পিছত ঘৰলৈ উভতি আহি আছিলোঁ। আৰু এয়াই আছিলে মোৰ প্ৰথম বহাগৰ ৰাতিপুৱাৰ ভিডিঅ'। আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় জনাব মোক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনে এটা লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ উভতিম আপোনালোকৰ আগত। তেতিয়ালৈকে থেংক ইউ, বাই বাই।